বন্ধুসকল। তো আজি আমি মোটামুটি 4 কিলোমিটাৰ কমপ্লিট কৰিলোঁ। খুবেই এনাৰ্জেটিক ফিল হৈ আছে, ভাল লাগি আছে। তো এতিয়া আমি ঘৰলৈ যাই আছোঁ। এক্সাৰচাইজখিনিও কৰা হ'ল। এয়া আমাৰ লগত আছে নৱজ্যোতি কলিতা। তো ফাইনেলি আমি এতিয়া ঘৰলৈ যাই আছোঁ। গোটেইখিনি দৌৰা কমপ্লিট হ'ল আৰু এতিয়া ঘৰত যাই কিনে মুখ হাত ধুই কিনে তাৰপিছৰ কামখিনিত লাগি যাব লাগিব। তাৰপিছত মানে বুজি পাইছেই চাগে অলপ পঢ়া পাতি আছে কাম, সেইখিনি কমপ্লিট কৰিব লাগিব। যিহেতু 32,000 এক্সামৰ ভেকেঞ্চিও ওলাইছে, তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। অকল ফিজিকেলি ফিট হ'লে নহ'ব, মেণ্টেলি ফিট হ'ব লাগিব, চবখিনি লাগিব। দুয়োটাৰ কম্বাইনেশ্যনতহে আপোনালোকে ছাকচেছ হ'ব পাৰে। তো এইফালে আছে আমাৰ ফুটকিবাৰী হস্পিটেল, ইফালে ফুটকিবাৰী ৰাজ্যিক চিকিৎসালয় ইয়াতে আছে। তো বতৰটো ডাৱৰীয়া হৈ আছে, বৰষুণ আহিব পাৰে। তো খুব ধুনীয়া বতৰ, আমেজিং, ভাল লগা। তো আৰু এইবাৰ আমি লগৰ দাদা এজনে উকায়া এখন ইলেক্ট্ৰিক স্কুটি লৈ আহিছে। তো স্কুটিখনৰ অলপ টেষ্ট ড্ৰাইভ কৰিলোঁ কেনেকুৱা। স্কুটিখন বহুত ভালেখিনি স্পীড আছে, 3টা গিয়াৰ আছে। তো বহুত স্পীডত যায়। প্ৰথম অৱস্থাত অলপ ভয় লাগিছিল, তাৰপিছত চলাই কিনে ভালেই লাগিছিল আৰু স্কুটিখন। আৰু এনেদৰে টেষ্ট ড্ৰাইভ কৰি আমি আমাৰ ফিল্ডত খেলিবলৈ আহিলোঁ চবে মিলি। আৰু এই মেকুৰীটো চাওক কেনেকুৱা কৰি আছে, তাই আচলতে কিবা দেখা পাইছে। তো মোৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিব।